অসমৰ পথ যোগাযোগ আধুনিকীকৰণৰ বাবে ২৪,০০০ কোটি টকাৰ প্ৰকল্প উপহাৰ দিলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। অসমক ৪টা নতুন আধুনিক প্ৰকল্প উপহাৰ কেন্দ্ৰ চৰকাৰৰ। অসমখনৰ উন্নতি হোৱাটো আমি সকলোৱে বিচাৰোঁ, নহয় জানো? অসমখন যাতে জাকত জিলিকা হওক, অসমখন যাতে আগবাঢ়ি যাওক বা অসমৰ পৰিৱৰ্তন হোৱাটো আমি অসমবাসীয়ে সেই কামনা কৰোঁ বা অসমবাসীয়ে আমি বিচাৰোঁ, নহয় জানো? গতিকে আজি আপোনালোকক এটা ধামাকা খবৰ দিবলৈ গৈ আছোঁ, এটা আনন্দৰ খবৰ লৈ আহিছোঁ আৰু সেই খবৰটো হ'ল গুৱাহাটীত ৰিং ৰোড। বাপৰে! আৰু বাইহাটাৰ পৰা তেজপুৰলৈ 4 লেন আৰু কলিয়াভোমৰ পৰা নুমলীগড়লৈকে 4 লেন। তাতকৈ ডাঙৰ কথাটো হ'ল আমাৰ কাজিৰঙাটো আমাৰ এটা গৌৰৱ, নহয় জানো? কাজিৰঙালৈ আমি গৌৰৱ কৰোঁ। কাজিৰঙাৰ পৰা অসম চৰকাৰে বহুতো ৰাজহ কালেকশ্যন কৰে, মানে যিবিলাক টুৰিষ্টবিলাক আহে, নহয় জানো? গতিকে তাৰ কাৰণে কি হৈছে, যিবিলাক জীৱ জন্তু আছে ৰাস্তাত এতিয়া দিনক দিনে গাড়ী মটৰ বাঢ়ি আছে আৰু যান জঁটৰ কাৰণে বহুত জীৱ জন্তু মানে এক্সিডেণ্ট হৈ মৰে আৰু কিছুমান ৰাতি বিয়লি যদি এক্সিডেণ্ট হৈ জংঘলত সোমাই যায় আৰু ভিতৰতে মৰি থাকে। বৰ দুখ লগা কথা, নহয় জানো? গতিকে সেই জীৱ জন্তুবোৰ বচাবৰ কাৰণে, কাজিৰঙাক বচাবৰ কাৰণে এটা এলিভেটেড কৰিডৰ কাজিৰঙাৰ কাৰণে 32 কিলোমিটাৰ, ঠিক আছে? তাৰপিছত হৈ গ'ল নুমলীগড়ৰ পৰা গহপুৰলৈকে এটা হৈছে টানেল। এটা নদীৰ তলেদি যিটো টানেল হ'ব সেইটো সাংঘাতিক হ'ব আৰু ইণ্ডিয়াৰ ভিতৰত প্ৰথম ইয়াতে হ'ব, ঠিক আছে? আৰু যিটো এলিভেটেড কৰিডৰ হ'ব সেইটো 32 কিলোমিটাৰ ইণ্ডিয়াৰ ভিতৰতে প্ৰথম হ'ব, ঠিক আছে? গতিকে আমাৰ কাৰণে এটা সঁচাকৈ ভাল খবৰ। আমি তেতিয়া বাহিৰত ফুৰিবলৈ যাব নালাগে, টুৰিষ্টক আমি আদৰিব লাগিব। টুৰিষ্ট নধৰা হৈ যাব। এই এলিভেটেড কৰিডৰ চাবলৈ আহিব, টানেল চাবলৈ আহিব আৰু যিহেতু গুৱাহাটীটো ক'বই নালাগে, গুৱাহাটী এটা বেলেগ ৰূপত হ'ব, ৰিং ৰোড হ'ব, ঠিক আছে? আৰু প্ৰধানকৈ এই 4টা কাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কলাক্ষেত্ৰত মাননীয় মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক এই 4টা প্ৰস্তাৱ দিছিলে আৰু এই 4টা প্ৰস্তাৱ তেওঁ ঘোষণা কৰিলে মানে ডিচেম্বৰ আৰু জানুৱাৰীত বোলে কাম আৰম্ভই হ'ব। তাতকৈ আমাৰ আৰু ভাল খবৰ একো নাই, ঠিক আছে? চৰকাৰ যিয়ে নহওক লাগে, আমাক কাম লাগে। অসমৰ জনতাই কাম বিচাৰে আৰু অসমখন যাতে উন্নতি হওক আমি তাৰে কামনা কৰোঁ। নেক্সট জেনেৰেশ্যনৰ কাৰণে ভাল হওক, অসমখন এটা বেলেগ এটা পৰিৱেশত হওক, বেলেগ এটা ধৰণে সজাই পৰাই তোলক, ঠিক আছে? আৰু ৰূপৱে হ'ব আৰু কিবা কিবি বহুত তেওঁ ঘোষণা কৰি গৈছে আৰু তেওঁ এটা কথা কৈ গৈছে, সেইটো কথাৰ কাৰণে ভাল লাগিছে যে তেখেতে মই যি কৰোঁ সেইটো মই কৰি দেখুৱাওঁ বুলি কৈছে। গতিকে মই সেইখিনিও আপোনালোকক শুনাব বিচাৰিম। গতিকে ব'লক আজিৰ ধামাকা ভিডিঅ' আৰম্ভ কৰোঁ। এখন নতুন অসম গঢ়িবলৈ নতুন উন্নয়নমূলক অভিলাষী আঁচনি। অসম তথা উত্তৰ পূবৰ আন্তঃগাঁথনি উন্নয়নৰ অভিলাষী আঁচনি কেন্দ্ৰীয় চৰকাৰৰ। অসমৰ পথ যোগাযোগ আধুনিকীকৰণৰ বাবে ২৪,০০০ কোটি টকাৰ প্ৰকল্প উপহাৰ দিলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। অসমক 4টা নতুন আধুনিক প্ৰকল্প উপহাৰ কেন্দ্ৰ চৰকাৰৰ। আজি শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আধাৰশিলা স্থাপন কৰে ২৬টাকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ। ইয়াৰ উপৰিও ঘোষণা কৰে অসমত শীঘ্ৰে আৰম্ভ হ'বলগীয়া 4টা নতুন প্ৰকল্প। গুৱাহাটীত শীঘ্ৰে আৰম্ভ হ'ব ৰিং ৰোড নিৰ্মাণৰ কাম। কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্প। বাইহাটাৰ পৰা তেজপুৰলৈ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। নুমলীগড়ৰ পৰা গোলাঘাটলৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে টানেল। এই 4টা নতুন অভিলাষী প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ হ'ব অসমত। मैं आज 3 चीज गडकरी जी से मांगना चाहता हूं। मेरा बहुत दिन से सपना है कि गुवाहाटी का रिंग रोड बने, मतलब जो 6 लेन हाईवे आज खानापारा से जालुकबाड़ी तक हो रहा है वो बाईहाटा सारियाली होना चाहिए। बाईहाटा सारियाली से वो हमारा सिपाजार तक जाना चाहिए, वहां से कुरुआ तक जाना चाहिए, कुरुआ से नया ब्रह्मपुत्र का पुल से वो नारंगी तक आना चाहिए, सोनापुर आना चाहिए, फिर आके खानापारा में मिलना चाहिए। ये 6 लेन रोड अगर गुवाहाटी वासियों को मिल जाता है, मेरा गुवाहाटी भी डिकंजेस्ट हो जाएगा और साथ साथ ये रिंग रोड लेते हुए हमारा गुवाहाटी और असम का बहुत बड़ा इकोनॉमिक डेवलपमेंट होने जा रहा है। प्रधानमंत्री जी का आशीर्वाद है। मैं बहुत दिन गडकरी जी से इस विषय को चर्चा कर रहा हूं। मेरा विनती है आज कृपा करके आप यहाँ इस विषय को आपको घोषणा करके जाइए, इसका आप अनाउंसमेंट कीजिए
मेरा मालूम है इसके लिए कम से कम 8,000 करोड़ रुपया लगेगा, 8,000 7,000 कोटी टका লাগিব, কিন্তু শান্তিৰ অসমখনত 7-8,000 কোটি টকা মই ভাবো যে খৰচ কৰিলে আমাৰ ৰাজ্যৰ অৰ্থনৈতিক বিকাশ হ'ব। গাডকাৰী ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম, आप कृपा करके हमें काजीरंगा में एक एलिवेटेड कॉरिडोर दे दीजिए 32 किलोमीटर, वो हो जाएगा तो हमारा दिल खुश हो जाएगा, कोई जंतु जानवर नहीं मरेगा और उससे हमारा असम का काजीरंगा का जो गौरव है ये गौरव और आगे बढ़ेगा। गोलाघाट नुमलीगढ़ से गौपुर तक एक ब्रह्मपुत्र का अंदर अंदर टनल बनना चाहिए, उसके लिए 12,000 करोड़ रुपया का जरूरत है, लेकिन अगर गडकरी जी चाहे वो भी संभव है, वो काम भी हो सकता है। उसके लिए भी मैं गडकरी जी को मैं निवेदन करूंगा, आमी एटा आपनालोके चिंता करक, যদি গহপুৰৰ পৰা নুমলীগড়ৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি তো ব্ৰিজেদি আমি বহুত গলো, যদি সুৰংগ দি আমি যাব পাৰো কিমান আমাৰ কাৰণে ভাল লাগিব, লাগিবনে নাই ভাল, লাগিবনে নাই, অলপ ডাঙৰ কৰি কওক। এতিয়া আজি আমি এটা গাডকাৰী ডাঙৰীয়াৰ পৰা নুমলীগড়ৰ পৰা গহপুৰলৈকে সুৰংগ দি আমি যাব বিচাৰিছো, তাত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় হ'ব আৰু উত্তৰ দক্ষিণ অসমো লগ লাগিব। 4 নম্বৰ মোৰ ৰিকুৱেষ্ট হৈছে যে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে যিটো হাইৱে সেইটো 4 লেন হ'ব লাগে। এই 4টা কাম যদি গাডকাৰীজি আমাক দি থৈ যায়, অসমৰ চৌতৰফা বিকাশ হ'ব, ৰিং ৰোড, এলিভেটেড কৰিডৰ আৰু সুৰংগ টানেল গহপুৰ গোলাঘাটত আৰু তেজপুৰৰ পৰা বাইহাটা চাৰিলৈকে 4 লেন লাগে নে নাই, আমাক লাগে নে নাই? আৰু কামাখ্যাৰ পৰা যদি কামাখ্যা ৰেল ষ্টেচনলৈকে এটা ৰোপৱে হৈ যায়, তেতিয়াহ'লে আমাৰ একো ৰাস্তাত ভিৰ নাথাকিব। এইকেইটাই মোৰ ৰিকুৱেষ্ট। गडकरीजीर मन बहुत डांगर, उनका जो मन है वो समुद्र का समान है। विशेष रूप से मुझे खुशी हुई कि आज मुख्यमंत्री जी ने जो कुछ बातें कही है, जिसके बारे में निश्चित रूप से मैं आपकी बातों को पूरी करने की कोशिश करूंगा। रेलवे स्टेशन से लेकर कामाख्या मंदिर तक रोपवे निर्माण करने के कार्य को मैं मंजूरी दे रहा हूं। जनवरी के पहले सप्ताह में आऊंगा तो आज तो 20,000 करोड़ के भूमि पूजन हुए, तब 25,000 करोड़ रुपए के भूमि पूजन करके जाऊंगा। नुमालीगढ़ से जो अंडर वाटर टनल, जिसको इमेंस टनल बोलते हैं, उसकी मांग मेरे पास की थी। उसका डीपीआर बनाने के बारे में मेरा आग्रह था कि ये इमेंस टनल देश में पहली बार हो रही है, तो इंटरनेशनल स्टैंडर्ड का कंसल्टेंट मिलना चाहिए, और इसलिए हमने टेंडर निकाला था। अमेरिकन कंपनी लुई बर्जर, इनको हमने अपॉइंट किया है, और ये डीपीआर बनने के बाद इस टनल के भी निर्माण कार्य के बारे में निश्चित रूप से शुभारंभ होगा। 12,000 करोड़ की यह टनल है, ये भी मांग आपकी पूरी होगी। जो ग्रीन रोड के बारे में आपने कहा है, गुवाहाटी ग्रीन रोड, ग्रीनफील्ड रिंग रोड, इसके बारे में भी मैं घोषणा करता हूं, और जनवरी में जब आऊंगा तो इस रिंग रोड का भूमि पूजन करूंगा, ये भी वचन देता हूं। ये रिंग रोड यहाँ के प्रदूषण को और ट्रैफिक जाम को निश्चित रूप से कम करेगा। वो काजीरंगा नेशनल पार्क की कनेक्टिविटी, जिसमें 35 किलोमीटर 4 लेन एलिवेटेड हम लोग रोड बना रहे हैं, और विशेष रूप से वाइल्ड लाइफ के लिए भी व्यवस्था की है कि उसको नीचे से वो जा सकते हैं। आपको पता होगा अभी हमने दिल्ली से मुंबई हाईवे बनाया, और जो फॉरेस्ट एरिया था तो ऊपर में फॉरेस्ट और अंदर से अपने टनल बनाई। तो एक कार्टून आया था कि एक बेटा अपनी माँ को बता रहा, देखो माँ ऊपर में टाइगर बैठा है। निश्चित रूप से आने वाले समय में ये जो
विशेष रूप से काजीरंगा राष्ट्रीय उद्यान के लिए बेहतर कनेक्टिविटी करने के लिए कालियाबोर से नुमालीगढ़ यहाँ तक करीब 8,000 करोड़ की लागत से ये एलिवेटेड रोड बनेगा, इसकी मैं आज घोषणा कर रहा हूँ। ये भी जनवरी में भूमि पूजन करने की कोशिश करेंगे, क्योंकि इसका डीपीआर बनाने के लिए भी मैंने NHI को कहा है। আৰু সন্মানীয় মন্ত্ৰীয়ে এটা কথা কৈছে, সেইটো ভাল লাগিছে যে যি কাম মই ঘোষণা কৰোঁ সেয়া মই কৰিহে এৰো। চাওক, और मैं उन लोगों में से नहीं हूं जो फुकट में घोषणा करता है। ये कोई पत्रकार मुझे आज तक 40 साल में मैंने की हुई घोषणा के बारे में एक भी सवाल नहीं पूछ सकते, क्योंकि मैं जो बोलता हूं वही करता हूं। এয়া আপোনালোকে দেখিলে সঁচাকৈ আমাৰ বৰ ভাল খবৰ, আনন্দৰ খবৰ। আমি অসমখন অলপ বেলেগ এটা ৰূপত চাব বিচাৰোঁ, বেলেগ এটা ষ্টাইলত চাব বিচাৰোঁ, নহয় জানো? গতিকে অসমখন উন্নতি হোৱাটো আমি অসমবাসী হিচাপে সকলোৱে কামনা কৰোঁ আৰু কাজিৰঙাৰ ডেভেলপমেণ্ট হোৱাটো বিচাৰোঁ। ঠিক আছে, কাজিৰঙাক লৈ অসমখনৰ চিনাকি। কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত আছে আজি গোটেই ৱৰ্ল্ডত জানে যে অসমত আছে। ঠিক আছে, গতিকে অসমৰ কাৰণে এটা ডাঙৰ গৌৰৱৰ কথা। গতিকে টুৰিষ্টবিলাকক এতিয়া আমি টুৰিষ্টৰ কাৰণে বাহিৰত যাব নালাগে চাবৰ কাৰণে, টুৰিজিম ছেক্টৰটো অসমতে গঢ় লৈ উঠিব। অলৰেডি বহুত আছেই, আৰু এইবিলাক হৈ গ'লে যে কি হ'ব ঠিকনা নাই, ধামাকা হৈ যাব। ঠিক আছে, গতিকে এইখিনি এটা ধামাকা ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে নমস্কাৰ।